গাইজ গাড়ীখন হৈছে বেয়া, আপোনালোকে চবে গমেই পায়। সেইকাৰণে লাগি গৈছো ঘৰতে ৰান্ধনি খোলাত, কাৰণ মই বহি খোৱা চলি নহয়, মই কৰ্ম কৰি খোৱা চলি। সেইকাৰণে আটাত ঢালি দিছো তেল, ইয়াৰ পিছত ঢালি দিছো পানী। এতিয়া লাগি গৈছো আটা বিতকাত, হৈ গেল মোৰ আটা বিতকা, মানে মোৰ আটা মাৰা হৈ গেল। দেখছি না কি কুকমেন মই দলে দিছো, পেলাই দিছো জাগাত। ধৰছো এইবাৰ আলুৰ গাড়ী দিলো বাগেৰে চেলে, সেইকাৰণে তাৰে ফূৰ্তিতে মই দিলো এক পাক নাচি। মোৰ নাচান দেখা পাই আপোনালোকে আৰু মোৰ ভিডিঅ'টো এৰি গুচি নাযাব। এইবাৰ দিছো কেৰাহী উঠাই দিছো জুইত উঠাই দিয়াৰ কাৰণে কেৰাহী কৈছে হাত চালা মোক পুৰি মাৰিলি, সেইকাৰণে ঠাণ্ডা পানী ঢালি দিলো। তাৰপৰা আলুকেইটা পেলাই দিছো সিজবাক লাগি। তো এইবাৰ কাশ্মীৰৰ পৰা অনা জ্বালা দিছো, তাৰপৰা আন্ধ্ৰপ্ৰদেশৰ পৰা অনা আদা দিলো, এইবাৰ ৰহুন দিলো। এইটো আহিছে বিলাহী একদম বাহিৰৰ পৰাই মাগে আনিছো। এই মোৰ ভক ভককে মোৰ এতিয়া পুৰা একদম আলুকেইটা উতলি আছে। এতিয়া মই নাচি নাচি পুৰা একদম মিক্সি ঘূৰত লাগি গৈছো। দেখছি না কি ধুনীয়া একদম পেষ্ট এটা বনাই দিছো। এতিয়া লাগি যাম আলু বিতকাত। আলু দিছো পুৰা খানি, তাৰপৰা কেৰাহীত ঢালি দিছো তেল, তাৰপৰা পিঁয়াজ পেলাই দিছো কেৰাহী ঠাণ্ডা পৰি যাবক লাগি। সেইকাৰণে আলুখিনি পুৰা ভাজত লাগি গৈছো, পুৰা মছলা ঢালি দিলো। এইবাৰ চিকেন মছলা ঢালি দিলো, হৈ গেল মোৰ পেষ্ট ৰেডি। হৈ যোৱাৰ আগে আগে অলপ ঢালি দিলো পনীৰখিনি দিয়াৰ লগে লগে আৰু অলপ বেলেগ লগা হৈ যাব। মোৰ বস্তুটো যদি ভাল লাগে চবেই চাই থাকক, কিমান বনাইছো দেখছি না। আজি খাম মই আলু পৰঠা। তো আলু পৰঠা খাবলৈ আলুটো বেলি ল'ব লাগিব, ৰুটিটো তাৰপৰা মাজত ভৰাই দিব লাগিব আলু, এনেকৈ হাতত লৈ ল'ব। তাৰপৰা দিব লাগিব এনেকৈ আলু ভৰে, চাৰো কাষৰ পৰাই টানি আনি পুৰা দিব জাপি। আলু ক'ব মোক উহে নাপাওঁ মাৰিলি চলি, উহে নাপাওঁ মৰি গেলিও তোক খাব নোৱাৰো বছা, তোক মাৰি খাব লাগিব। সেই হিচাপত পুৰা লাগি গৈছো। পিছফালৰ পৰাই আছে বাবুই চাই, ভাবছি কি বাপেকে কি বনাইছি। গোটাইকেইটা মোৰ এইবাৰ ৰেডি হৈ গেল। এইবাৰ এনেকৈ আকৌ বেলাত লাগি গৈছো। গোল হৈছে নে নাই হ'ব পাৰো তাই বৰ চব কাম জানো ঘণ্টা কি বুলি ভাবছা। আজি আলু পৰঠা ঘৰৰ মানুহ খুৱাইয়ে ৰচা দিম দেখছি না। আলু পৰঠা কি ফিকে দিছো। যদি মোৰ ভিডিঅ'টো ভাল লাগে চবেই লাইক শ্বেয়াৰ কৰি দিব। এখন পৰঠা খাব লাগিলে মোক ফোন কৰি দিব, মোৰ মেছেঞ্জাৰত মেছেজ কৰি দিব, ঠিক আছে। তো আহি যাব মোৰ হাতেৰে আলু পৰঠা খাবলৈ। সেই বুলি এনেকুৱা নহয় লেতেৰা পেতেৰাকৈ বনাইছোঁ বুলি, দেখি না। এতিয়া আলু পৰঠা লৈ লৈছোঁ, চব্জি লৈছোঁ কাষত, এতিয়া খাৱাত লাগি যাম। খাই কেনে চালোঁ আকৌ টেষ্টি হোৱা নাই। টেষ্টি হ'বলৈ হ'লে আপোনালোক আহিব লাগিব আৰু মোক দিয়া পৰামৰ্শ দিব লাগিব। ৱাও, মানে দেখাই কৈছোঁ যি মোৰ সোৱাদ হৈছে। বাবুই কৈছে বা পাপা কি বনাইছা, পাপা বুলি নকয় দেউতা, কি সুন্দৰ বনাইছা। এইবাৰ ৱাইফে কৈছে মজা হৈছে। তো আজিলৈ ইমানেই, বাই বাই, ধন্যবাদ, জয় অসম, টাটা।